আপোনাৰ কিডনিত ষ্টন অথবা পাথৰ হৈছে নেকি কিডনিত ষ্টন নাইবা বেলেগ কিবা ৰোগ হৈছে নেকি আপুনি চিন্তা নকৰিব বিনা অস্ত্ৰোপচাৰত মাত্ৰ ইলেক্ট্ৰ ঔষধৰ দ্বাৰা পাৰ্শ্বক্ৰিয়াবিহীনভাৱে ওলাই আহে কিডনিৰ পৰা পাথৰ প্ৰথমতে এই প্ৰতিবেদনখন শেয়াৰ কৰক যাতে সকলোৱে চাব পাৰে মোবাইলত চাইছো বহুত মানুহ তাতো শুনিছো এই চিকিৎসা কি ভাল হয় নেকি এতিয়া আজি ফাৰ্ষ্ট আহিছো হয় আপুনি ঠিকই শুনিছে এয়া নগাঁও চহৰৰ 2 নং মুল্লাপট্টিত অৱস্থিত নেমছ ক্লিনিকত ইলেক্ট্ৰ চিকিৎসা পদ্ধতিৰ দ্বাৰা আগবঢ়োৱা হয় চিকিৎসা সেৱা যাৰ ফলত কোনো সাইড এফেক্ট নোহোৱাকৈ বিনা অপাৰেচনত মাত্ৰ ঔষধৰ দ্বাৰা ৰোগীৰ কিডনিৰ পৰা ওলাই আহে ষ্টন অথবা পাথৰ ইয়াৰ উপৰিও নেমছৰ সঞ্চালক গৰাকীয়ে আমাক জনোৱা মতে অসমৰ বিভিন্ন জিলাৰ উপৰিও নাগালেণ্ড মেঘালয় অৰুণাচল ত্ৰিপুৰা আদিকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা অহা বেমাৰীসকল যথেষ্ট উপকৃত হৈছে ইয়াত চিকিৎসা গ্ৰহণ কৰি যদি আপোনাৰ কিডনিত ষ্টন অথবা পাথৰ হৈছে তেন্তে আপুনি চিন্তা নকৰিব কাৰণ নগাঁৱত অৱস্থিত নেমছ ক্লিনিকত আজিলৈকে প্ৰায় 20,000তকৈ অধিক ৰোগীৰ চিকিৎসা সেৱা আগবঢ়োৱা হৈছে যাৰ ফলত অধিকাংশ ৰোগীৰে কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ বিনা অস্ত্ৰোপচাৰত কিডনিৰ পৰা প্ৰস্ৰাৱৰ সৈতে ওলাই আহিছে পাথৰ মুল্লাপট্টিত থকা নেমছ ক্লিনিকৰ যোগাযোগৰ নাম্বাৰ হ'ল 7002347639 আৰু 9365142593 কিডনি ষ্টন থকা বেমাৰীসকলৰ বাবে এক সুখবৰ ইলেক্ট্ৰ ঔষধৰ দ্বাৰা মাত্ৰ ইলেক্ট্ৰ ঔষধৰ দ্বাৰা কিডনিৰ পৰা ষ্টন গলি গলি সৰু হৈ পেচাবৰ লগত ওলাই আহে আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় 20,000তকৈ অধিক বেমাৰী আমাৰ নেমছ ক্লিনিকৰ পৰা চিকিৎসা সেৱা আগবঢ়োৱা হয় আৰু ইয়াৰ অধিকাংশ বেমাৰী কিডনি ষ্টনত ভুগি থকা দেখা যায় যিসকলক আমি ষ্টনৰ কাৰণে কিডনি ষ্টনৰ কাৰণে মাত্ৰ ইলেক্ট্ৰ ঔষধ ব্যৱহাৰ কৰিছো আৰু তেখেতসকলে ইলেক্ট্ৰ ঔষধৰ দ্বাৰাই পেচাবৰ লগত কিডনি ষ্টন ওলাই আহা দেখা যায় আৰু যিসকল বেমাৰীয়ে কিডনি ষ্টনৰ কাৰণে অপাৰেচন কৰিছিল তেখেতসকলে নেক্সট যাতে অপাৰেচন নকৰে আৰু যিসকলৰ ষ্টন নতুনকৈ হৈছে আপোনালোকে অপাৰেচন নকৰিব কাৰণ যিসকলে অপাৰেচন কৰে তেখেতসকলৰ পাথৰ কিডনি ষ্টন পুনৰাই হোৱা দেখা যায় মোৰ কিডনিৰ পাথৰ আছে ইয়াৰ পৰা মেডিচিন খাই কিনি পাথৰটো ওলালে এইকেইটা পাথৰ